নমস্কাৰ। জয় জয়তে আপোনালোকৰ শ্ৰীচৰণত সেৱা জনাই আজিৰ ভিডিঅ' মাজলৈ আগবাঢ়িছোঁ। আজিৰ বিষয়ভাগ হ'ল নামঘোষাৰ উপদেশৰ 264 নং ঘোষাভাগ ভাঙনি আৰু বিশ্লেষণ কৰিবৰ বাবে আগবাঢ়িছোঁ। ঘোষাভাগ হ'ল কাল গাহে ধৰি সবাকে গিল চেতন নাহিকে মনে তাহি হৰি বুলি পখিও শৰণে অভয় হৰি চৰণে ৰাম হৰি চৰণে কাল গাহে ধৰি সবাকে গিলয় চেতন নাহিকে মনে তাহি হৰি বুলি পখিলো শৰণে অভয় হৰি চৰণে। ভাঙনি ভাগ হ'ল হে মনুষ্যসকল, কালগাহে সকলোকে গিলি আহিছে, তথাপিও কাৰো মনত চেতন নাই। তাহি হৰি বুলি অতি শীঘ্ৰে হৰিৰ অভয় শ্ৰীচৰণত শৰণ লোৱা। আকৌ কৈছোঁ, হে মনুষ্যসকল, কালগাহে সকলোকে গিলি আহিছে, তথাপিও কাৰো মনত চেতন নাই। তাহি হৰি বুলি অতি শীঘ্ৰে হৰিৰ অভয় চৰণত শৰণ লোৱা। ঘোষাভাগ বিশ্লেষণ কৰিব বিচাৰিছোঁ। এই ঘোষাই মায়াবদ্ধ অচেতন জীৱসমূহক হৰিৰ অভয়ৰ পদ কমলত শৰণ লোৱাৰ নিৰ্দেশ দিছে। যেনেকৈ গজেন্দ্ৰই পুত্ৰ ভাৰ্যাসকলক লগত লৈ আপোন মনে বিষয় সুখত মচগুল হৈ জলকেলি কৰি থাকোঁতেই কালৰূপী গাহে ধৰিলে, তাৰ পাছতহে গজেন্দ্ৰৰ চেতন আহিল। ঠিক সেইদৰেই এই সংসাৰতো মানুহৰ মনেই মাতংগ স্বৰূপ গজেন্দ্ৰ। ইন্দ্ৰিয়সমূহ তাৰ সংগী হস্তিস্বৰূপ আৰু পুত্ৰ ভাৰ্যা আদি পৰিয়ালেই হস্তিনী স্বৰূপ মনৰ সংগী। মায়াত আবদ্ধ হৈ শুদ্ধ বিষয় ভোগতে জীৱই মচগুল হৈ থাকে। জীৱক যে গাহৰূপী কালে গজেন্দ্ৰক গ্ৰাস কৰাৰ দৰেই এফালৰ পৰাই গিলি আহিছে, সেই কথা বিষয় নিচাত পৰি জীৱই ক'বই নোৱাৰে। হঠাতেই ঘাটে বাটে ক'ৰবাত দুৰন্ত কালে প্ৰাণ লৈ যায়। সেই সময়ত তাৰ উদ্ধাৰ কৰোঁতা কোনো নাই। গজেন্দ্ৰৰ অন্তিম কালত যেনেকৈ তাৰ ভাৰ্যা পুত্ৰ হস্তিনীসকলে দুখ মনে চাৰিওফালে বেৰি গজেন্দ্ৰক চাইহে আছিল মাত্ৰ, ঠিক সেইদৰে মানুহৰো অন্তিম বেলাত পুত্ৰ ভাৰ্যা আদিয়ে শোকাকুলভাৱে বেৰি ধৰি চাই থকাৰ বাহিৰে একো কৰিব নোৱাৰে।
সেয়েহে মহাপুৰুষ মাধৱদেৱে কালগ্ৰস্ত লোকসকলক একমাত্ৰ প্ৰভু ভগৱন্ত শ্ৰীহৰিৰ অভয় পদ কমলত আশ্ৰয় লোৱাৰ বাহিৰে মৃত্যু তৰিবৰ আন উপায় নাই বুলি কৈছে। মহা দুৰাচাৰ দুঘূৰ বিষয়াসক্ত লোকসমূহে কোনো জ্ঞান কঠোৰ বধ নাইবা দুবুদ্ধ ঈশ্বৰতত্ত্ব নাজানিলেও একমাত্ৰ প্ৰভু ভগৱন্ত কৃষ্ণক ত্ৰাণকৰ্তা বুলি দৃঢ় বিশ্বাস কৰি তেওঁৰ চৰণত শৰণ ল'লেই অতি অপয়াসে মৃত্যুত তৰিব পাৰে। নিবোধ প্ৰভু গজেন্দ্ৰই মনে মনে ঈশ্বৰ স্মৰণ কৰি আশ্ৰয় লওঁতেই পাৰিষদী তনু লাভ কৰিলে। তেনেজন দয়ালু হৰিচৰণত সুদূৰ বিশ্বাসে আশ্ৰয় গ্ৰহণ কৰি কোনো কঠোৰ কায় ক্লেশ বধ উপবাস নিত্য নৈমন্ত্ৰিক আদি বেদবিহিত কৰ্মসমূহ আচৰণ নকৰি একমাত্ৰ শুদ্ধে বা অশুদ্ধে ভগৱানৰ নাম গুণসমূহ শ্ৰৱণ কীৰ্তন কৰি থাকিলেই ভৱসাগৰ পাৰ হ'ব পাৰি। আজি ইমানতেই সামৰণি মাৰিছোঁ। অহা ভিডিঅ'ত নামঘোষাৰ প্ৰাৰ্থনাৰ ৭১ নং ঘোষাভাগ ভাঙনি আৰু বিশ্লেষণ কৰিবৰ বাবে প্ৰয়াস কৰিম। ঘোষাভাগ হ'ল অপৰাধ বিনাশনত নামে নাৰায়ণ জানি নামে পখিলো শৰণে আন গতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰিও চৰণে ৰাম মোক ৰক্ষা কৰিও চৰণে। ॐ विष्णु ॐ विष्णु ॐ विष्णु।